কান্ধৰ বাবে লৈছোঁ মই 5.5 ইঞ্চ আপোনালোকে নিজৰ জোখমতে লৈ ল'ব আৰু বাহুৰ কাৰণে মই 6 ইঞ্চ লৈছোঁ তাৰপিছত বুকুৰ বাবে ল'লোঁ মই 8.5 ইঞ্চ আৰু প্লাছ 2 ইঞ্চ এক্সট্ৰা মাৰ্জিনৰ কাৰণে লৈছোঁ ডিঙিৰ বাবে মই লৈছোঁ 2.5 ইঞ্চ আৰু দীঘলটো লৈছোঁ 11 ইঞ্চ হাফ ইঞ্চ ডাউন কৰি দিব কমৰ মোৰ 30 ইঞ্চ তাৰ 4 ভাগ কৰিলে হ'ব 7.5 আৰু 1 প্লাছ কৰিছোঁ মই টাক্স পইণ্টৰ কাৰণে আৰু 2 পইণ্ট এক্সট্ৰা মাৰ্জিন এড কৰিছোঁ কাটোতে কান্ধৰ ভাগটো একেই থাকিব কিন্তু বাহুৰ 6.5 এটা আমি বঢ়াই দিব লাগিব কান্ধৰ ভাগটো কাটোতেও হাফ পইণ্ট এফালে বঢ়াই দিব লাগিব পিছত কাটিলে গম পাব বেক সাইডে লেন্থটো 15 ইঞ্চ লৈছোঁ আৰু ফ্ৰণ্ট সাইডে 15.5 ইঞ্চ ল'ব লাগিব 5 ইঞ্চ বঢ়াই দিব লাগিব আৰু ডিঙিটো 2.5 আৰু লেন্থটো লৈছোঁ 7 ইঞ্চ এতিয়া মেইন ফেব্ৰিক কাটিং কৰি ল'ব লাগিব মই গোটেইটো গামোচাৰে লোৱা নাই এটো মই কাঞ্জীবৰমে কয় হাতত মই নেট ফেব্ৰিক ইউজ কৰিছোঁ আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে গামোচাখনৰ পৰা বনাই ল'ব পাৰে
যেহেতু ভিডিওটো বহুত দীঘল হৈ গ'ল সেইবাবে মই সম্পূৰ্ণ ভিডিওটো পাৰ্ট 2 বনাইছোঁ আপোনালোকে যদি গোটেই ব্লাউজটো চাব বিচাৰে তেতিয়াহ'লে পাৰ্ট 2 চালে দেখা পাব